নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ আহিছো দুটা শুভ কথা পাতিম বুলি। এক নম্বৰ কথাটো হৈছে আমি সমাজৰ কাম কৰিবলৈ হলে আৰু সমাজৰ প্ৰতিটো দিশতে সমাজৰ আশীৰ্বাদ পাবলৈ হলে পোনপ্ৰথমে মানুহে সমাজৰ কাম কৰিব লাগিব। নতুন প্ৰজন্মই যে সমাজৰ কাম কৰিবলৈ হলে পাঁচটা বৰ বিষয় প্ৰথমতে আৰাধনা কৰিব লাগিব। পাঁচটা বৰ বিষয় আজি আপোনালোকক কম। সেই পাঁচটা বয় কি কি কৰিব পাৰে। পাঁচটা বৰ সংস্কৃতত কৈছে বস্তেন, বপুচা, বাচা, বিদ্যা, বৈভৱ। বস্তেন হৈছে কানি কাপোৰ পৰিধান সাময়িকভাৱে য'তে গ'লেও সামাজিক দৃষ্টিত মানুহে ভাল পোৱাকৈ নতুন প্ৰজন্মই পিন্ধিলে নিশ্চিতভাৱে আনৰ চকুৰ পৰা শুভ আশীৰ্বাদ প্ৰাপ্তি হয়। দুই নম্বৰটো হৈছে বপুচা, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো সদায় আমাৰ এজন ব্যক্তিৰ দায়িত্ব। নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দি পুৱা গধূলিপৰীয়া সদায় ঈশ্বৰৰ নাম লোৱাৰ লগতে আৰু নিজৰ স্বাস্থ্যটোৰ ওপৰতো আমি যদি সদায় অকণমান সময় আমাৰ শাৰীৰিক ব্যায়াম যোগ অভ্যাস আমি যুৱচামে কৰিব পাৰোঁ তেতিয়া আমাৰ বপুচা সংস্কৃতত স্বাস্থ্য ভালে থাকিব বুলি কৈছে। আৰু ৩ নম্বৰ বটো হৈছে বাচা। বাচা হৈছে মাত কথা আচাৰ ব্যৱহাৰ ৰীতি নীতি, ডাঙৰক সন্মান জনোৱা, ইজনে সিজনক সন্মান জনালে ডাঙৰজনৰ প্ৰতি আমি সদায় সৰুৱে মাত দিব লাগে আৰু তেতিয়া ডাঙৰজনেও এদিন মাত দিব বা ডাঙৰ হ'লে নিজেও মাত পাব। এইটো বাচা। আৰু অধ্যয়ন বিদ্যাটো অধ্যয়ন কৰিব লাগিব। বিদ্যা অধ্যয়ন নহ'লে আমি সমাজত প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত কিছু বাধা আৰোপ হ'ব আৰু সেই অধ্যয়নৰ জৰিয়তেই বৈভৱত পৰিণত হ'ব আৰু বৈভৱৰ জৰিয়তে মানুহৰ সম্পত্তি আহিব। সেই গতিকে এই পাঁচটা বৰ আলাম লৈ সামাজিক ব্যক্তিসকলে সামাজিক কৰ্ম কৰাটো খুবেই দৰকাৰ আৰু সেইকাৰণে পাঁচটা বৰ কথাটো হৈছে বস্তেন, বপুচা, বাচা, বিদ্যা, বৈভৱ, বচন। এই পাঁচটা বৰ বিষয়ে আজি আপোনালোকক ক'লোঁ। নমস্কাৰ।